মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 মেথছ অনুশীলনী 7.2 7.2ৰ এই 1ৰ পৰা 2 লৈকে আটাইকেইটা প্ৰশ্ন উত্তৰ আমি অতি সহজ পদ্ধতিত সমাধান কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অনুশীলনী 7.2ৰ 1 নম্বৰত আছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো লিখা। 1 নম্বৰত আছে 23ৰ গণৰ একক স্থানটো হ'ব, ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰ পৰা যিকোনো এটা অপশ্যন শুদ্ধ হ'ব সেইটো আমি লিখিব লাগিব। এইটো MCQ। ইয়াত প্ৰশ্নটো কি কৈছে আমাৰ 23ৰ গণৰ একক স্থানটো হ'ব, ইয়াৰ একক স্থানত কি আছে 3 আছে, তাৰমানে 23 এটা আমি কেনেকৈ পঢ়িম, এইটো একক, এইটো কি হ'ব দশক। এই এককৰ স্থানটো যদি আমি গণ কৰি দিওঁ, মানে গণ মানে কিউব, 3 গণ কৰিলে আমি কিমান পাম 3 ইনটু 3 ইনটু 3 কৰিলে পাম 9 ইনটু 3 পূৰণ কৰিলে পাম আমি 27। ইয়াৰ এককৰ স্থানত কি আছে 7 আছে, তাৰমানে 3 গণ কৰিলে আমি কিমান পাম এককৰ স্থানত 7 পাম। এই আনচাৰটো হ'ব 7টো ক'ত আছে অপশ্যন C। ইয়াৰ এনচাৰটো হ'ব C 7। এতিয়া আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰত আছে তলৰ কোনটো সংখ্যা পূৰ্ণগণ সংখ্যা কেনেকৈ উলিয়ায় 7.1ৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। এতিয়া আমি চাওঁ 243টো পূৰ্ণগণ সংখ্যা নহয়। আমি যদি 6ৰ ঘন কৰি দিওঁ, মানে 6 কিউব কৰিলে পাওঁ আমি 6 ইনটু 6 6ৰ লগত 6 পূৰণ কৰিলে হ'ব 36ৰ লগত 6 পূৰণ কৰিলে পাওঁ আমি 216, তাৰমানে 216টো এটা পূৰ্ণগণ সংখ্যা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন B 216। এইটোৱে হ'ল 2 নম্বৰৰ এনচাৰ। 3 নম্বৰত আছে তলৰ কোনটো সংখ্যা পূৰ্ণগণ নহয়। তলত মানে 4টা অপশ্যন দিয়া আছে, এই 4টাৰ ভিতৰত কোনোবা এটা সংখ্যা পূৰ্ণগণ সংখ্যা নহয়, সেইটো আমাৰ বাছি উলিয়াব লাগে। এতিয়া অলৰেডি আমি পালোঁ যে 6ৰ গণ কৰিলে পাওঁ আমি 216টো এটা গণ সংখ্যা, মানে 6ৰ যদি আমি গণ কৰি দিওঁ কিমান পাম 216। তাৰপিছত 5ৰ যদি আমি গণ কৰি দিওঁ, 5ৰ গণ কৰিলে পাওঁ আমি 125। আকৌ 7ৰ যদি আমি গণ কৰি দিওঁ, 7ৰ গণ কৰিলে পাওঁ আমি 343, তাৰমানে 567টো এটা পূৰ্ণগণ সংখ্যা নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন B 567। এইটোৱে হ'ল 3 নম্বৰৰ এনচাৰ। 4 নম্বৰত আছে 1000ৰ ঘনমূল, মানে 1000ৰ মান অপশ্যন এত আছে 1, বিত আছে 10, চিত আছে 100, ডিত আছে 1000। ইয়াৰ যিকোনো এটা শুদ্ধ হ'ব, সেইটো আমি বাছি উলিয়াব লাগিব। এনেকুৱা যদি ৰুট অভাৰ চিন দিয়া থাকে, এই 3 নাথাকিলে সেইটোক বুজায় বৰ্গমূল, আৰু এনেকৈ ৰুট অভাৰ চিন দি ইয়াত যদি 3 দিয়া থাকে সেইটোক বুজায় ঘনমূল। তাৰমানে এই 1000ৰ ঘনমূলৰ মান কিমান হ'ব সেইটো আমাৰ উলিয়াব লাগিব। কেনেকৈ উলিয়াম চাই লোৱা। 4 নম্বৰত 1000ৰ ঘনমূলৰ মান কিমান হ'ব, তলত অপশ্যন কেইটা দিয়া আছে। প্ৰথমে আমি কি কৰিম, এই 1000ৰ উৎপাদক উলিয়াই ল'ম। 1000 2 দি হৰণ কৰিম, 2 যাব 10ত 5 বাৰ যাব 0 0, আকৌ 2 যাব 2 বাৰ 4 হ'ব। এতিয়া 5ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 1, ইয়াত হৈ যাব 10, 10ত 2 যাব 5 বাৰ 0, আকৌ 2 দি যাব 2 যাব এবাৰ, 2 যাব দুবাৰ 4, 5ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 1, ইয়াত হৈ যাব 10, 10ত 2 যাব কিমান 5 বাৰ। এতিয়া আকৌ 5 যাব কিমান দুবাৰ যাব 10 হ'ব, 12ৰ পৰা 10 বিয়োগ কৰিলে হ'ব 2, 25, 25ত 5 যাব 5, আকৌ 5 যাব 5। এতিয়া 2 পালোঁ আমি 3টা, 5 পালোঁ 3টা। আমাৰ কি লাগে 1000ৰ ঘনমূলৰ মান। therefore 1000, ইয়াত 3 নিদিলে সেইটো বৰ্গমূল হৈ যাব, ইয়াত 3 দিয়াৰ কাৰণে এইটো কি হৈছে ঘনমূল হৈছে। এতিয়া এই 1000ৰ সলনিত আমি কি পালোঁ 2 পালোঁ 3টা, 5 পালোঁ 3টা। 2 ইনটু 2 ইনটু 2 ইনটু 5 কেইটা পাইছোঁ 3টা, 5 ইনটু 5 ইনটু 5। এতিয়া আমি কি কৰিম, বৰ্গমূলত দুটা জোৰ বনাইছিলোঁ
আৰু এটা বাহিৰত লৈ আহিলে বৰ্গমূলটো কেঞ্চেল হৈছিলে এবাৰ আমি কি কৰিম তিনিটা জোৰ বনাই দিম ইয়াত মই দেখুৱাই দিছোঁ তোমালোকে এনেকৈ নকৰিবা মই এনেকৈ দেখুৱাই দিছোঁ তোমালোকক মনত ৰখাৰ কাৰণে এই তিনিটা এটা জোৰ হ'ল আৰু এই তিনিটা এটা জোৰ হ'ল ইয়াৰ তিনিটাৰ পৰা এটা 2 আমি বাহিৰত লৈ আহিলোঁ কিন্তু ইয়াত 5 আছে ইয়াৰ পৰা 5 এটা লৈ আহিলোঁ এতিয়া কি হৈ গ'ল এই বৰ্গমূলটো কেঞ্চেল হৈ গ'ল এতিয়া 2 × 5 পূৰণ কৰিলে পাম আমি 10 তাৰমানে এই 1000ৰ মান হ'ব 10 এতিয়া 10টো ক'ত আছে অপশ্যন এত আছে 1 অপশ্যন বিত আছে 10 তাৰমানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 10 এইটোৱে হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকৰ কিবা প্ৰব্লেম হ'লে কমেণ্ট কৰি জনাবা মই সলভ কৰাৰ কাৰণে চেষ্টা কৰিম 5 নম্বৰত আছে 27 প্লাছ 64 প্লাছ 125ৰ মান কিমান হ'ব তাৰমানে ইয়াৰ ঘনমূল নিৰ্ণয় কৰিব লাগে আমি প্ৰথম জানি লওঁ আমি যদি 3 ঘন কৰি দিওঁ 3 কিউব কৰিলে আমি কিমান পাম 27 পাওঁ তাৰমানে 27 মানে 3 হ'ল 3টা আৰু 64 মানে 4ৰ যদি আমি কিউব কৰি দিওঁ কিমান পাম 64 পাম যদি 5ৰ কিউব কৰি দিওঁ আমি কিমান পাম 125 পাম এতিয়া তো ঘনমূলৰ চিহ্ন এইটো 27ৰ সলনিত আমি কি লিখিম 3 লিখিম তিনিটা 3 × 3 নাইবা তোমালোকে মৌলিক উৎপাদকো উলিয়াই ল'ব পাৰিবা কিন্তু এনেকৈ ডাঙৰ হ'ব যেহেতু আহিলে 1 নম্বৰ আহিব এতিয়া প্লাছ চিন দি দিয়া 64 মানে 4 কিউব তাৰমানে 4 4টা 4 তিনিটা 4 × 4 × 4 125 মানে 5 হ'ল তিনিটা 5 তিনিটা 5 × 5 × 5 এতিয়া আমি কি কৰিম এই ঘনমূলটো কেঞ্চেল কৰি দিম তিনিটা জোৰ আছে ইয়াৰ পৰা এটা 3 তিনিটা পূৰণ হৈ আছে এটা 3 বাহিৰত লৈ আহিলে ঘনমূলটো কেঞ্চেল হৈ যাব 3 তাৰপিছত প্লাছ 4 4টা আছে 4 তিনিটা আছে ইয়াৰ পৰা এটা 4 বাহিৰত লৈ আহিলে ইয়াৰ ঘনমূলটো কেঞ্চেল হৈ যাব প্লাছ 5 তিনিটা আছে ইয়াৰ পৰা এটা 5 বাহিৰত লৈ আহিলে ইয়াৰ ঘনমূলটো কেঞ্চেল হৈ যাব এটা এইখিনি যোগ কৰি দিয়া 3 + 4 হ'ব 7 7 + 5 কৰিলে পাম আমি 12 এতিয়া 12টো ক'ত আছে আমাৰ অপশ্যন চিত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মই এইটো কৰি দেখুৱাই দিছোঁ তোমালোকে কৰি দেখুৱাই দিব নালাগে ডাইৰেক্ট কৰিব পাৰিলে ডাইৰেক্ট কৰিবা মই কৰি দেখুৱাই দিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 12 এতিয়া আমি 2 নম্বৰ প্ৰশ্নখিনি সমাধান কৰিম অনুশীলনী 7.2 2 নম্বৰত আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ ঘনমূল নিৰ্ণয় কৰা অতি সহজ পদ্ধতিত এই 2 নম্বৰ প্ৰশ্নখিনি আমি সমাধান কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা 1 নম্বৰত আছে 125ৰ ঘনমূল নিৰ্ণয় কৰিব লাগে প্ৰথম আমি 125ৰ মৌলিক উৎপাদক উলিয়াই ল'ম 125 ইয়াৰ মৌলিক উৎপাদক কেনেকৈ উলিয়াব লাগে তোমালোকে জানাই 5 এদি হৰণ কৰি দিম 5 যাব 12ত কেইবাৰ যাব দুবাৰ যাব কিমান হ'ব 10 এতিয়া 12ৰ পৰা 10 বিয়োগ কৰিলে হ'ব 2 ইয়াত 2 থাকিব হৈ যাব 25 25ত 5 যাব 5 এতিয়া 25ত আকৌ 5 যাব কিমান 5 আমি প্ৰথম কি কৰিলোঁ ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'লোঁ therefore 125 ইকুৱেল টু আমি কিমান লিখিব পাৰি 5 তিনিটা 5 × 5 × 5 তাৰমানে 5 × 5 × 5 মানে 5 তিনিবাৰ পূৰণ হৈ আছে আমি লিখিব পাৰিম 5 কিউব therefore আমাৰ ঘনমূল নিৰ্ণয় কৰিব দিছে এই 3 নিদিলে এইটো বৰ্গমূল হৈ যাব এই 3 দিয়াৰ লগে লগে এইটো কি হৈ গ'ল ঘনমূল 125 ইয়াৰ ঘনমূল পালোঁ আমি 5 কেনেকৈ পালোঁ চাই লোৱা ইয়াক অকণমান দেখুৱাই দিছোঁ এতিয়া আমি চাম ইয়াৰ আনচাৰটো 5 কেনেকৈ হ'ল এতিয়া চোৱা প্ৰথম আমি 125ৰ কি কৰিলোঁ মৌলিক উৎপাদক উলিয়াই ল'লোঁ 125ৰ সলনিত আমি কি পালোঁ 5 পালোঁ কেইটা তিনিটা 5 × 5 × 5 5 × 5 × 5 মানে কি হয় 5 কিউব হৈ যায় তাৰমানে আমাৰ 125ৰ ঘনমূল নিৰ্ণয় কৰিব লাগে এইটো ঘনমূলৰ চিম্বল হয় 125 এইটো ঘনমূলৰ চিম্বল
125ৰ সলনিত আমি কি লিখিব পাৰি 5 লিখিব পাৰি তিনিটা 5 ইনটু 5 ইনটু 5 এতিয়া বৰ্গমূলত আমি কি কৰিছিলোঁ এনেকৈ দুটা দুটা জোৰ বনাইছিলোঁ তাৰ পৰা এটা বাহিৰত লৈ আহিলে কি হৈছিলে বৰ্গমূলটো কেনচেল হৈছিলে এইটো হ'ল ঘনমূল এতিয়া আমি কি কৰিব লাগিব এই তিনিটা জোৰ বনাব লাগিব ইয়াত আৰু সংখ্যা থাকিলে আমি আৰু এনেকৈ জোৰ বনাই ল'ম এই তিনিটা জোৰ বনালোঁ এই তিনিটাৰ পৰা আমি কি কৰিম এটা 5 আমি যেতিয়া বাহিৰত লৈ আহিম তেতিয়া কি হ'ব এই ঘনমূলটো কেনচেল হৈ যাব সেইকাৰণে ইয়াৰ এনসাৰ হৈ গ'ল 5 যদি আমাৰ এনেকৈ ওলায় 7 কিউব ওলায় তেতিয়া তাৰ এনসাৰ হৈ যাব 7 যদি 10 কিউব ওলায় তাৰ এনসাৰ হৈ যাব 10 আৰু কেনেকৈ হ'ল তোমালোকে এইটো গম পালাই অলৰেডি এইটো হ'ল আমাৰ 2ৰ 1 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰত আছে 343 ইয়াৰ ঘনমূল নিৰ্ণয় কৰিব লাগে প্ৰথম ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম 343 ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম 7 দি হৰণ যাব 7 34 7 যাব কেইবাৰ 4 বাৰ কিমান হ'ব 28 এতিয়া 34ৰ পৰা 28 বিয়োগ কৰিলে পাম আমি 6 তাৰমানে এই 34ত 7 4 বাৰ গ'ল এতিয়া 34ৰ পৰা 28 বিয়োগ কৰিলে আমি 6 পালোঁ ইয়াত 3 আছে 3টো বহাই দিয়া কিমান হৈ গ'ল 63 63ত 7 যাব কিমান 9 বাৰ যাব এতিয়া 49ত 7 যাব কিমান 7 মৌলিক উৎপাদক আমি কি পালোঁ 7 7 7 মানে 7 তিনিটা পালোঁ therefore 343 ইকুৱেল টু পালোঁ আমি 7 তিনিটা 7 ইনটু 7 ইনটু 7 তিনিটা পূৰণ হৈ আছে তাৰমানে এইটো কি হ'ব 7 কিউব হ'ব 7 কিউব যেটা আমাৰ ঘনমূল নিৰ্ণয় কৰিব দিছে 343 ইয়াৰ ঘনমূল কিমান হ'ব 7 হ'ব কেনেকৈ হ'ল চাই লোৱা মই কাষত দেখুৱাই দিছোঁ ঘনমূল নিৰ্ণয় কৰিব লাগে কিমান 343 সলনিত আমি 7 পালোঁ কেইটা তিনিটা 7 ইনটু 7 ইনটু 7 যেহেতু ঘনমূলত আমি তিনিটা জোৰ বনাব লাগে আৰু ইয়াৰ পৰা এটা 7 বাহিৰত লৈ আহিলে কি হয় ঘনমূলটো কেনসেল হৈ যায় এয়া হ'ব 7 গতিকে 2 নম্বৰ এনসাৰটো হৈ গ'ল 7 এতিয়া আমি 3 নম্বৰটো চাম তোমালোকৰ কিবা প্ৰব্লেম হ'লে কমেন্ট কৰি জনাবা মই হেল্প কৰাৰ কাৰণে চেষ্টা কৰিম 3 নম্বৰত আছে 2744 ইয়াৰ ঘনমূল নিৰ্ণয় কৰিব লাগে আগৰ নিচিনা প্ৰথম আমি মৌলিক উৎপাদক উলিয়াই লম 2744 আমি 2ৰে হৰণ কৰিম 2 যাব এবাৰ 7ত যাব 3 বাৰ হ'ব 6 7ৰ পৰা 6 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 14 14ত 2 যাব 7 বাৰ আৰু 4ত 2 যাব 2 বাৰ আকৌ 2ৰে হৰণ কৰিম 2 1ত নাযায় হৈ যাব 13 13ত 2 যাব কিমান 6 বাৰ হৈ যাব 12 এতিয়া 13ৰ পৰা 12 বিয়োগ কৰিলে পাম 1 ইয়াত হৈ যাব 17 17ত 2 যাব কিমান 8 বাৰ হৈ যাব 16 এতিয়া 17ৰ পৰা 16 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 12 12ত 2 যাব কিমান 6 এতিয়া আকৌ 2 দি হৰণ কৰিম 2 যাব 3 বাৰ 2 যাব 4 বাৰ 2 যাব 3 বাৰ এতিয়া 7 দি হৰণ কৰি দিম 7 যাব কিমান 34ত 34 আছে 7 যাব 4 বাৰ হৈ যাব 28 4 বাৰ যাব 28 হ'ব that 34ৰ পৰা 28 বিয়োগ কৰিলে পাম 6 ইয়াত আছে 3 হৈ যাব 63 তাৰমানে 34ত 7 4 বাৰ গ'ল 34ৰ পৰা এবাৰ আমি 28 বিয়োগ কৰিলে পালোঁ 6 ইয়াত 3 আছে 3 বহাই দিবা 63 63ত 7 যাব কিমান 9 বাৰ এতিয়া 7 যাব কিমান 7 7 ইনটু 7 পূৰণ কৰিলে পাওঁ আমি 49 আমাৰ ঘনমূল নিৰ্ণয় কৰিব লাগে therefore 2744 ইকুৱেল টু 2 পালোঁ আমি তিনিটা 2 ইনটু 7 পালোঁ কেইটা তিনিটা 7 ইনটু 7 2 তিনিটা পালোঁ তাৰমানে 2 কিউব ইনটু 7 তিনিটা পালোঁ 7 কিউব তোমালোকে আগত এটা ফৰ্মুলা পাইছিলা তো মনত আছে তোমালোকৰ তাকো মই এবাৰ মনত কৈ দিছোঁ a টু দি পাৱাৰ m
ইনটু বি টু দি পাৱাৰ এম। এইটো আমি কেনেকৈ লিখিছিলোঁ, এ টু দি পাৱাৰ এম ইনটু বি টু দি পাৱাৰ এম ইকুৱেল টু লিখিছিলোঁ এ ইনটু বি হোল পাৱাৰ এম। এইটো কি কয়, পাৱাৰ। পাৱাৰ যদি একে থাকে আমি এনেকৈ পূৰণ হিচাপত লিখিব পাৰি। ছেম চোৱা, 2ৰ পাৱাৰ কিমান আছে, 3 আছে, আকৌ 7ৰ পাৱাৰ 3 আছে, দুয়োটা পাৱাৰ একে আছে। তো আমি ইয়াত লিখিব পাৰিম 2 ইনটু 7 হোল কিউব। এতিয়া 2 ইনটু 7 পূৰণ কৰিলে পাম আমি 14, মানে 14 কিউব। এতিয়া ইয়াৰ ঘনমূল কিমান হ'ব, 14 হ'ব। Therefore, 2744 ইকুৱেল টু এনচাৰ কিমান হ'ব, 14। কেনেকৈ হ'ব মই আকৌ দেখুৱাই দিছোঁ। কিমান আছে, 2744, 2744। ইয়াৰ সলনিত আমি কি লিখিব পাৰি, 2744ৰ সলনিত লিখিব পাৰি 2 কিউব, মানে 2 তিনিটা, 2 ইনটু 2 ইনটু 2, আৰু 7 লিখিব পাৰি কেইটা, তিনিটা, ইনটু 7 ইনটু 7 ইনটু 7, তিনিটা লিখিলোঁ। এতিয়া তিনিটাৰ পৰা এটা এটা আমি বাহিৰত লৈ আহিম, তেতিয়া কি হ'ব, ঘনমূল চিনটো কেঞ্চেল হৈ যাব। এই তিনিটা 2ৰ পৰা এটা 2 বাহিৰত লৈ আহিলোঁ, আকৌ এই তিনিটা 7ৰ পৰা এটা 7 বাহিৰত লৈ আহিলোঁ, কিমান হ'ব, 2 ইনটু 7 14। এইটোৱে হ'ল 2 নম্বৰৰ এনচাৰ। চৰি, 2 নহয়, 3 নম্বৰ এনচাৰ। মোৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 4 নম্বৰত আছে 10648। প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'ম। 10648, 2 দি হৰণ কৰিম, 2 1ত নাযায়, 10, 10ত 2 যাব 5 বাৰ, 6ত 2 যাব 3 বাৰ, 4ত 2 যাব 2 বাৰ, 8ত 2 যাব 4 বাৰ, আকৌ 2ৰে যাব, 2 যাব 2 বাৰ যাব 4। এতিয়া 5ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 1, ইয়াত হৈ যাব 13, 13ত 2 যাব 6 বাৰ, হৈ যাব 12। এতিয়া 13ৰ পৰা 12 বিয়োগ কৰিলে হ'ব 1, ইয়াত হৈ যাব আকৌ 12, 12ত 2 যাব কিমান, 6 বাৰ, আকৌ 4ত 2 যাব 2 বাৰ, আকৌ 2ৰে যাব, 2 যাব 1 3 3 1, 1 3 3 1 পালোঁ। এতিয়া আমাৰ 2ৰে নাযায়, এতিয়া 11ৰে যাব। 11 যাব কিমান, নেট চাই লোৱা, 13 আছে, 13ত 11 যাব, এবাৰ থাকিব কিমান, 2। এই 13ত 11 যাব, এবাৰ থাকিল 2। এতিয়া এই 3টো দি দিয়া, এতিয়া কেইবাৰ যাব, 2 বাৰ যাব, কিমান হ'ব, 22। ইয়াত 23ৰ পৰা 22 বিয়োগ কৰিলে 1 পাম, আৰু 1 আছে, 1 ইয়াত দি দিয়া, কিমান হ'ব, 11। এতিয়া 11ত 11 যাব এবাৰ। এতিয়া 11 যাব 11, আমি জানো 11 ইনটু 11 কৰিলে আমি পাওঁ 121। Therefore 10648 ইকুৱেলছ টু পালোঁ আমি 2 পালোঁ কেইটা, তিনিটা, মানে 2 কিউব, ইনটু 3 কেইটা পালোঁ, চৰি 11 কেইটা পালোঁ, তিনিটা, 11 কিউব। এই সূত্ৰটো মনত ৰাখিবা, a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m ইকুৱেল টু আমি লিখিছিলোঁ a ইনটু b হোল টু দি পাৱাৰ m। তাৰমানে এইটো হ'ল পাৱাৰ, পাৱাৰ যদি একে থাকে আমি এনেকৈ পূৰণ হিচাপত লিখিব পাৰোঁ। তাৰমানে 2 ইনটু 11 হোল পাৱাৰ কিমান হ'ব, 3। তাৰমানে হোল পাৱাৰ দিলোঁ, এই 3টো 2ৰ লগতো 2ৰ ওপৰত আছে, এই 3টো 11ৰ ওপৰতো আছে। এতিয়া 2 ইনটু 11 পূৰণ কৰিলে পাওঁ আমি 22, 22 কিউব আছে, কিউবটো দি দিয়া। আমাৰ ঘনমূল নিৰ্ণয় কৰিব লাগে, এতিয়া আনচাৰ হ'ব 22। Therefore 10648 ইকুৱেল টু কিমান পালোঁ আমি, 22। তাৰমানে 22 তিনিবাৰ পূৰণ কৰিলে আমি এই সংখ্যাটো পাই যাম। তিনিবাৰ কেনেকৈ হয় মই দেখুৱাই দিছোঁ অলৰেডি, মই ইয়াতো দেখুৱাই দিছোঁ।
কিমান আছে 10648 10648 আছে 10648 সলনিত আমি লিখিব পাৰি কি 22 কেইটা লিখিব পাৰি তিনিটা 22 ইনটু 22 ইনটু 22 এতিয়া এই তিনিটাৰ পৰা যদি আমি এটা 22 বাহিৰত লৈ আহো কি হ'ব ঘনমূল চিহ্নটো কেনসেল হৈ যাব 22 এখানে ইয়াৰ আনসাৰটো হৈ গল 22 এতিয়া আমি 2 এর 5 নম্বৰটো চাম 2 এর 5 নম্বৰত আছে 4096 প্ৰথম আগৰ নিচিনা ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম 4096 2 দি হৰণ কৰি দিম 2 যাব কিমান দুবাৰ 0 চাৰিবাৰ যাব হ'ব 8 9 পৰা 8 বিয়োগ কৰিলে থাকিব 1 16 16 2 যাব কিমান 8 বাৰ আকৌ 2 যাব 1 0 2 4 আকৌ 2 যাব 10 5 1 2 আকৌ 2 2 বাৰ যাব 4 হ'ব এতিয়া 5 পৰা 4 বিয়োগ কৰিলে থাকিব 1 ইয়াত হৈ যাব 11 11 2 যাব কিমান 5 বাৰ হৈ যাব 10 এতিয়া 11 পৰা 10 বিয়োগ কৰিলে থাকিব 1 ইয়াত হৈ যাব 12 12 2 যাব কিমান 6 বাৰ যাব আকৌ 2 দি দিয়া 2 যাব এবাৰ 2 যাব দুবাৰ 4 হ'ব 5 পৰা 4 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 16 16 2 যাব কিমান 8 বাৰ যাব আকৌ 2 দি চাও 2 যাব কিমান 6 12 এতিয়া 8 2 যাব কিমান 4 বাৰ আকৌ 2 যাব 3 বাৰ যাব দুবাৰ যাব আকৌ 2 যাব এবাৰ 6 12 12 2 যাব কিমান 6 বাৰ আকৌ 2 যাব কিমান 8 বাৰ যাব আকৌ 2 যাব 4 বাৰ আকৌ 2 যাব দুবাৰ আমি কি কৰিলো ইয়াৰ মৌলিক উৎপাদক উলিয়াই ললো 2 পালো কেইটা 1 2 3 4 5 6 7 8 9 10 11 12টা তাহলে 12টা 2 পালো আমি 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব তার মানে 2 কিউব আমি কেইটা লিখিব পাৰিম 4টা মৌলিক উৎপাদক উলিয়াই ললো therefore 4096 equal to 2 পাইছো কেইটা আমি 12টা 1 2 3 4 5 6 7 8 9 10 11 12 মৌলিক উৎপাদক উলিয়াই 2 পালো কেইটা আমি 12টা এটা আমি কি কৰিম তিনিটা তিনিটা কিউব কৰি দিব পাৰিম যেটো তিনিটা তিনিটা জোৰ বনাব লাগে এনেকে 2 কিউব ইনটু এই তিনিটা জোৰ বনাই দিম 2 কিউব ইনটু এই তিনিটা হৈ যাব 2 কিউব আৰু এই তিনিটা হৈ যাব এটা জোৰ ইনটু 2 কিউব তোমালোকে এনেকে দেখুৱাই নিদিবা মই এনে কৈ দিছো তোমালোকৰ যাতে প্ৰবলেম নহয় এটা চোৱা সবৰে পাৱাৰ একে আছে ইয়াৰ পাৱাৰ 3 আছে ইয়াৰ পাৱাৰ 3 ইয়াৰো পাৱাৰ 3 ইয়াৰো পাৱাৰ 3 তাৰ মানে ইয়াক আমি লিখিব পাৰিম 2 ইনটু 2 ইনটু এইটো 2 ইনটু 2 হোল কিউব এতিয়া ইয়াৰ পাৱাৰ কি হল কিউব তাৰ মানে এই কিউবটো 2 এইটো 2 ৰ ওপৰত আছে 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 এটা আমি পূৰণ কৰি দিও 2 * 2 পূৰণ কৰিলে কিমান পাম 4 4 * 2 পূৰণ কৰিলে পাম 8 8 ৰ লগত 2 পূৰণ কৰিলে পাম 16 তাৰ মানে 16 কিউব 16 কিউব পালো therefore ঘনমূল নিৰ্ণয় কৰিব লাগে 4096 ইকুৱেল টু কিমান পাম আমি 16 যেটো 16 তিনিটা আছে কেনেকৈ হয় মই আকৌ দেখুৱাই দিছো কিমানৰ ঘনমূল উলিয়াব লাগে আমাৰ 4096 4096 ৰ ঘনমূল উলিয়াব লাগে তে 4096 ৰ সলনিত আমি 16 পাইছো কেইটা তিনিটা 16 into 16 into 16 16 তিনিটা পালো এটা ইয়াৰ পৰা এটা 16 আমি যদি বাহিৰত লৈ আহো তেতে কি হৈ যাব এই ঘনমূলটো কেনসেল হৈ যাব এনসাৰটো হৈ যাব
16 এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাম 6 নম্বৰত আছে 35937 ইয়াৰ ঘনমূল নিৰ্ণয় কৰিব লাগে প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম 35937 আমি 3 ৰে হৰণ কৰি দিম 3 যাব এবাৰ দে 5ত যাব এবাৰ 5ৰ পৰা 3 বিয়োগ কৰিলে হ'ব 2 ইয়াত হৈ যাব 29 তে 29ত 3 যাব কিমান 9 বাৰ হৈ যাব 27 এতিয়া 29ৰ পৰা 27 বিয়োগ কৰিলে পাম আমি 2 আৰু ইয়াত আছে 3 এতিয়া 3 কেইবাৰ যাব 3 যাব 7 বাৰ 3 যাব 7 বাৰ কিমান হ'ব 21 3 যাব 7 বাৰ হ'ব 21 এতিয়া 23 পৰা 21 বিয়োগ কৰিলে পাম আমি 2 পাম আৰু ইয়াত আছে 7 27 হৈ গ'ল ইয়াত 27 27ত 3 কেইবাৰ যাব 9 বাৰ যাব প্ৰথম এবাৰ গ'ল তাৰপিছত এবাৰ তাৰপিছত 9 7 9 এতিয়া আকৌ 3 ৰে যাব 3 1ত নাযায় 11 11ত কেইবাৰ যাব 3 বাৰ যাব 3 9 9 3 আকৌ 3 যাব 3 কেইবাৰ যাব 1 3 3 1 এবাৰ 11 এ যাব 11 দি যদি আমি হৰণ কৰি দিওঁ কিমান যাব 1 2 1 এতিয়া আকৌ 11 বাৰ যাব therefore 35937 equal to 3 পালো 3টা তাৰ মানে 3 কিউব into 11 পালো 3টা মানে 11 কিউব মানে এটো লিখিব পাৰি 3 into 11 whole cube 3 into 11 whole cube তে 3 লগত 11 পূৰণ কৰিলে পাম আমি 33 ওপৰত কিউব আছে কিউব বহাই দিয়ে তাৰ মানে ইয়াৰ এনসাৰটো হ'ব 33 কিউব therefore আমাৰ ঘনমূল নিৰ্ণয় কৰিব দিছে 35937 ইয়াৰ ঘনমূল হ'ব কিমান 33 এটো 33 কিউব 33 কিউব 33 কিউব আছে ইয়াৰ পৰা এটা 33 ললে কিউব ইয়াৰ ঘনমূল পাই যাম তাৰ মানে 3টা 33 পূৰণ কৰিলে আমি এই সংখ্যাটো পাই যাম এটো হল 2 ৰ 6 নম্বৰ এনসাৰ এটা আমি 2 7 নম্বৰটো চাম প্ৰথম আমি ইয়াৰ আগৰ নিচিনা মৌলিক উৎপাদক উলিয়াই লম 21600 2 দি হৰণ যাব 2 যাব এবাৰ 1ত নাযায় 0 16ত 2 যাব 8 বাৰ 0 3টা আছে আকৌ 2 যাব 1ত নাযায় 5 বাৰ যাব 8ত যাব 4 বাৰ 0 3টা আছে আকৌ 2 দি চোৱা 2 যাব দুবাৰ 4 হ'ব যে 5 ৰ পৰা 4 বিয়োগ কৰিলে 1 ইয়াত হৈ যাব 14 14ত 2 যাব কিমান 7 বাৰ 0 3টা আছে আকৌ 2 যাব এবাৰ যাব 3 বাৰ যাব কিমান হ'ব 6 7 ৰ পৰা 6 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 10 10ত 2 যাব 5 বাৰ 0 দুটা থাকিব আকৌ 2 দি চোৱা 2 1ত নাযায় 13ত যাব 2 6 বাৰ কিমান হ'ব 12 তে 13 ৰ পৰা 12 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 15 15ত 2 যাব কিমান 7 বাৰ হ'ব 14 15ৰ পৰা 14 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 10 10ত 2 যাব 5 বাৰ ইয়াত 0 এতিয়া আকৌ 2 ৰে যায় নে নাচাও 3 বাৰ যাব 3 বাৰ যাব 15 2 ৰে আকৌ যাব 2 যাব কিমান 3 বাৰ ইয়াতো যাব কিমান 3 বাৰ কিমান হ'ব 6 7 ৰ পৰা 6 বিয়োগ কৰিলে 1 ইয়াত হৈ যাব 15 15ত 2 যাব কিমান 7 বাৰ হ'ব 14 15 ৰ পৰা 14 বিয়োগ কৰিলে পাম 1 ইয়াত হৈ যাব 10 10ত 2 যাব কিমান 5 বাৰ এইবাৰ আৰু 2 ৰে নাযায় এবাৰ যাব 5 এ 5 33 33ত কেইবাৰ যাব তাৰ মানে এনেকুৱা আছে এটো 33 5 যাব কিমান 6 বাৰ কিমান হ'ব 30 5 যাব 6 বাৰ কিমান হ'ব 30 এতিয়া 33 পৰা 30 বিয়োগ কৰিলে হ'ব 3 ইয়াত কিমান আছে 7 এতিয়া 37ত 5 কেইবাৰ যাব
5 বাৰ যাব কিমান হ'ব 35 37ত 5 কেইবাৰ যাব 7 বাৰ যাব কিমান হ'ব 35 ইয়াত হ'ব 7 এতিয়া 37 পৰা 30 বিয়োগ কৰি হ'ব 2 ইয়াত 5 আছে 25 25ত 5 যাব কিমান 5 পালো আমি 6 7 5 এতিয়া আকৌ 5 এৰে যাব 5 যাব এবাৰ 6 ৰ পৰা 5 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 17 17ত 5 যাব 3 বাৰ হৈ যাব 15 এতিয়া 17 ৰ পৰা 15 বিয়োগ কৰিলে পাম আমি 2 ইয়াত হ'ব 25 25ত 5 যাব 5 আকৌ 5 এৰে যাব 5 যাব 1ত নাযায় ইয়াত যাব দুবাৰ হ'ব 10 এতিয়া 13 ৰ পৰা 10 বিয়োগ কৰিলে হ'ব 3 ইয়াত হৈ যাব 35 35ত 5 যাব কিমান 7 বাৰ আকৌ 3 যাব কিমান 9 বাৰ যাব আকৌ 3 যাব কিমান 3 ইয়াত আমি 2 কেইটা পালো 1 2 3 4 5 6 2 পালো 6টা 5 পালো 3টা আৰু 3 পালো 3টা আমি আগৰ নিচিনাকৈ লিখি লওঁ therefore 21600 equal to 2 পালো কেইটা আমি 6টা তার মানে 2 কিউব ইনটু 2 কিউব 2 কিউব ইনটু 2 কিউব ইনটু 5 পাইছো কেইটা 3টা 5 কিউব ইনটু 3 পাইছো কেইটা 3টা কিউব এটা চোৱা আটাইকেইটাৰ পাৱাৰ কি আছে একে আছে গতিকে আমি এটো এনেকৈ লিখিব পাৰিম 2 ইনটু 2 ইনটু 5 ইনটু 3 হোল কিউব কারণ এই কিউবটো এবার আটাইকেইটাৰ ওপৰত আছে 2 ইনটু 2 পূৰণ কৰিলে পাম 4 4 ৰ লগত 5 পূৰণ কৰিলে হ'ব 20 20 ৰ লগত 3 পূৰণ কৰিলে হ'ব 60 60 ওপৰত কিউব আছে কিউব বহুৱাই দিয়া আমাৰ ঘনমূল নিৰ্ণয় কৰিব লাগে therefore 21600 ইয়াৰ ঘনমূল কিমান হ'ব 60 হ'ব 60 তিনিটা জোৰ আমি বনাই লম তাৰ পৰা এটা 60 আমি বাহিৰত লৈ আহিলে কি হ'ব ঘনমূলটো কেনসেল হৈ যাব এর आंसर হৈ যাব 60 2 8 নম্বৰত আছে 9261 ইয়াৰ ঘনমূল নিৰ্ণয় কৰিব লাগে আগৰ নিচিনা প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম 9261 মৌলিক উৎপাদক কেনেকৈ ওলাই তোমালোকে গম পালা ইয়াক 7 এ হৰণ যাব 7 যাব 1 3 2 3 আকৌ 7 যাব 7 যাব 1 8 9 আকৌ 7 যাব 7 যাব কিমান 18ত দুবাৰ যাব 2 49 7 27 এতিয়া আকৌ 3 যাব 9 3 যাব 3 আমি 7 পালো 3টা আৰু 3 পালো 3টা therefore 9261 equal to পালো আমি 7 3টা 7 into 7 into 7 into 3 into 3 into 3 মানে 7 কিউব into 3 কিউব পাৱাৰ একে আছে গতিকে ইয়াক আমি লিখিব পাৰি 7 into 3 হোল কিউব এতিয়া 7 এর লগত 3 পূৰণ কৰিলে পাম 21 কিউব আছে কিউব বহাই দিয়া তাৰমানে ইয়াৰ आंसर কি হ'ব 21 হ'ব ইয়াৰ ঘনমূল উলিয়ালে আমি 21 পাম therefore 9261 equal to পাম আমি 21 তাৰমানে 9261 ৰ সলনিত আমি কি লিখিব পাৰিম 21 কিউব আছে 21 তিনিটা লিখিব পাৰিম এতিয়া তিনিটা 21 ৰ পৰা এটা 21 বাহিৰত লৈ আহিলে কি হ'ব ঘনমূলটো কেনসেল হৈ যাব এবাৰ তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে 21 কিউব আছে ইয়াৰ পৰা आंसरটো হ'ব 21 এতিয়া আমি 9 নম্বৰটো চাম 9 নম্বৰত আছে 21952 ইয়াৰ ঘনমূল নিৰ্ণয় কৰিব লাগে আগৰ নিচিনা প্ৰথম মৌলিক উৎপাদক উলিয়াই লম
21952 2 ৰে হৰণ যাব 2 যাব এবাৰ 1ত নেযায় 0 19 2 যাব 9 বাৰ 18 হ'ব এতিয়া 19 ৰ পৰা 18 বিয়োগ কৰিলে 1 ইয়াত হৈ যাব 15 15 ত 2 যাব কিমান 7 বাৰ হ'ব 14 15 ৰ পৰা 14 বিয়োগ কৰিলে পাম 1 ইয়াত হৈ যাব 12 12 ত 2 যাব কিমান 6 বাৰ যাব আকৌ 2 যাব কিমান 5 বাৰ যাব 2 যাব 4 বাৰ 8 হ'ব 9 ৰ পৰা 8 বিয়োগ কৰিলে 1 ইয়াত হৈ যাব 17 17 ত 2 যাব 8 বাৰ হৈ যাব 16 এতিয়া 17 ৰ পৰা 16 বিয়োগ কৰিলে 1 ইয়াত হৈ যাব 16 16 ত 2 যাব কিমান 8 আকৌ 2 যাব 2 4 হ'ব 5 ৰ পৰা 4 বিয়োগ কৰিলে 1 ইয়াত হৈ যাব 14 14 ত 2 যাব 7 বাৰ 8 ত 2 যাব 4 বাৰ 8 ত 2 যাব 4 বাৰ আকৌ 2 দি চাও 2 যাব এবাৰ 2 যাব 3 বাৰ 6 হ'ব 7 ৰ পৰা 6 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 14 14 ত 2 যাব 7 বাৰ আৰু 4 2 যাব 2 বাৰ আকৌ 2 দি চাও 2 1 ত নেযায় 13 13 ত 2 যাব কিমান 6 বাৰ যাব হ'ব 12 13 ৰ পৰা 12 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 17 17 ত 2 যাব কিমান 8 বাৰ হ'ব 16 17 ৰ পৰা 16 বিয়োগ কৰিলে পাম আমি 1 ইয়াত হৈ যাব 12 12 ত 2 যাব কিমান 6 বাৰ এতিয়া আকৌ 2 যাব 3 6 ত যাব 3 বাৰ যাব 8 ত যাব 4 বাৰ আকৌ 6 ত যাব 3 বাৰ 4 3 7 যাব 7 যাব কিমান 4 49 9 49 হ'ব আকৌ 7 যাব 7 ইয়াত আমি 2 পালো কেইটা 1 2 3 4 5 6 2 পালো 6টা আৰু 7 পালো 3টা এতিয়া ঘনমূল নিৰ্ণয় কৰি দিম therefore 21952 equal to 2 পালো আমি 6টা মানে 2 কিউব into 2 কিউব 3টা আমি কিউব কৰি লৈছো into 7 কেইটা আছে 3টা 7 কিউব তো আমি এনেকৈ লিখিব পাৰি 2 into 7 আটাইকেইটাৰ পাৱাৰ একে আছে কিউব আছে গতিকে এইটো আমি এনেকৈ লিখিব পাৰি কিউব এতিয়া 2 into 2 পূৰণ কৰিলে পাম 4 4 ৰ লগত 7 পূৰণ কৰিলে পাম 28 ইয়াৰ ওপৰত কিউব আছে কিউব দি দিয়া 28 কিউব therefore আমাৰ যেহেতু ঘনমূল নিৰ্ণয় কৰিব দিছে 21952 ইয়াৰ ঘনমূল কিমান হ'ব 28 তিনিটা আছে তাৰ পৰা এটা লিখিলে হৈ যাব এতিয়া আমি 2 10 নম্বৰটো চাম 2 10 নম্বৰত আছে 6859 প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লওঁ 6859 ইয়াক 19 ৰে হৰণ যাব 19 ৰে হৰণ যাব 3 6 1 আকৌ 19 যাব 19 তাৰমানে 6859 ৰ মৌলিক উৎপাদক উলিয়াই 19 পালো কেইটা আমি তিনিটা therefore 6859 equal to 19 কিউব লিখিব পাৰা নাই এবাৰ ভাঙি লিখিও ল'ব পাৰা 19 into 19 therefore 19 কিউব তাৰমানে আনসাৰ কি হ'ব 19 হ'ব ঘনমূল therefore 6859 মানে আনসাৰ কিমান হ'ব 19 তাৰমানে ঘনমূলৰ ভিতৰত আমি তিনিটা 19 পূৰণ কৰি দিম তাৰ পৰা এটা 19 বাহিৰত লৈ আহিলে ঘনমূলটো কেনসেল হৈ যাব এটোৱে হ'ল 2 10 নম্বৰ প্ৰশ্নৰ এনসাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো ইমানলৈকে আছিলে তোমালোকে মোৰ ভিডিওটো কেনে পাইছা কমেন্ট কৰি জনাবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা